গুড মৰ্ণিং গাইজ আকৌ ব্লগছ উইথ গগনৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মই দিনটোত কি কাম কৰোঁ অথবা মই কি কাম কৰি বৰ্তমান চলি আছোঁ। এতিয়া মৰ্ণিং টাইম, এতিয়া মই ফিল্ডত যাম, কাৰণ আমি মামা ইমান চাকৰি দি আছে, তাৰ ভিতৰত যদি এটা আমি চাকৰি ল'ব নোৱাৰোঁ আমি কিহৰ ডেকাহে। গতিকে লগ পাম আপোনালোকক ফিল্ডত, দেখাম ভিডিঅ'। আমি ৰানিং কৰোঁ, গতিকে আমি চোলা বা ড্ৰেছ কৰি জোতা পিন্ধি আপোনালোকক লগ পাই আছোঁ। জোতা পিন্ধি চাইকেলত পানীৰ বটল লৈ ফিল্ডত যাব ওলালোঁ। ফিল্ডত যাম আৰু ফিল্ডত যাওঁতে আৰু 5 মিনিটমান লাগিব। মানে গাইছ, জোতাযোৰ মোৰ কি হ'ল, কালি বৰষুণ দিছিল, ঘৰত কোনো মানুহ নাই কাৰণে জোতাযোৰ কালি দৌৰি আহি জোতাযোৰ বাহিৰতে থলোঁ আৰু গোটাই বৰষুণত ভিজাৰ কাৰণে বেলেগ একযোৰ জোতা পিন্ধি আহিছোঁ। কিন্তু জোতাযোৰ এটা প্ৰব্লেম আছে, তাৰমানে এইযোৰ জোতা মই যেতিয়া ফাৰ্ষ্টত ৰানিং কৰিছিলোঁ তেতিয়া পিন্ধিছিলোঁ, পিন্ধোঁতে তাৰমানে জোতাযোৰ এনেকুৱা হৈ গৈছে, গোটাই ফালি গৈছে। কি কৰিব গাইছ, নতুন জোতাযোৰ তাৰমানে ভিজি আছেতো, সেইকাৰণে পিন্ধি আহি দাৰিবলৈকে অকণমান অসুবিধা হয়। আৰু আছে এনেকুৱা জোতা বহুত ফালছোঁ, কিন্তু চাকৰি কেতিয়া পাম সেইটোহে নাজানিম। কষ্ট কৰি যাম, কষ্টৰ ফল আছে বুলি গম পাম, কিন্তু এতিয়া সেই ফলটো কেতিয়া পাওঁ সেইটো নাজানিম। গাইছ, ফাইনেলি ফিল্ড পালোঁ আহি। আগত যিজন ল'ৰা গৈছে সিও মোৰে লগ, আমি দুয়োটাই ৰানিং কৰিব আহোঁ। মানে ৰানিং কৰিব আহিলে কি হ'ব, বৰষুণ দি আছেতো, এয়া পানী জমা লাগছি ফিল্ডখনত। মানে ইমানো নালাগে, অলপ অলপ ঠাই লাগে, যিবিলাক ঠাইত দ হৈ আছে সেইবিলাকত পানী জমা লাগে। আৰু গাইছ, যিমান হ'লেও দাৰবাটো লাগব। বৰ্তমান ফিল্ডত আমাৰ লগবিলাক অহা নাই, আহিব, কাৰণ চবৰে অলপ অলপ খেতি আছে। বৰ্তমান বাৰিষা দিনটো খেতিটো কৰে আৰু পিছতে চব আহিব। মানে আৰু চাকৰিৰ ইনফৰমেশ্যনো ওলোৱা নাইতো, ওলোৱাৰ লগে লগে আহিব। আৰু গাইছ, মানে গৰম দিন পৰিস্থিতিটো, সেইকাৰণে আমি চোলাটো শুকাই লওঁ। চোলাটো শুকাই ৰানিং কৰি উঠি আপোনালোকক লগ পাই আছোঁ। গাইছ, ৰানিং কিবাকৈ কমপ্লিট হ'ল। এতিয়া তাৰ প্ৰচেছ বুকডাউন, চেইন আপ আছে, বহুত প্ৰচেছ, সেইবিলাক কৰিবলৈ আগবাঢ়িম। গতিকে ফাৰ্ষ্ট ৰানিংটো কমপ্লিট হ'ল। ৰানিং কৰাৰ পিছত এতিয়া মই ৰানিঙৰ পিছৰ প্ৰচেছবিলাক কৰিম, অৰ্থাৎ ব্যায়াম কৰিম। আপোনালোকে ব্যায়ামবিলাক চাই যাওক। গাইছ, বাকী ব্যায়াম মোৰ শেষে হ'ল প্ৰায়। আৰু এটা ব্যায়াম আছে বুকডাউন। মই বুকডাউন 4টা প্ৰচেছত মাৰোঁ, আপোনালোকে মোৰ প্ৰচেছকেইটা চাওক। এয়া বুকডাউনৰ মোৰ ফাৰ্ষ্ট প্ৰচেছ। মই ফাৰ্ষ্ট প্ৰচেছটো আপোনালোকক দেখাইছোঁ। গতিকে আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ, মুঠতে ফাৰ্ষ্ট 1 নম্বৰৰ পৰা 4 নম্বৰলৈ মোৰ সকলোবোৰ প্ৰচেছ আপোনালোকে চাওক।
দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে থাৰ্ড ছেটটো চাওক। গাইজ, তিনিটা চেপ শেষ কৰাৰ পিছত আমি লাষ্টৰ চেপলৈ আগবাঢ়িছোঁ। আপোনালোকে লাষ্টৰ চেপটো চাই লওক। চিন আপৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ল। এতিয়া আপোনালোকক সম্পূৰ্ণ আমাৰ ফিল্ডখন দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ, যিসকলে বৰ্তমান চাকৰিৰ কাৰণে ৰানিং কৰি আছে বা দৌৰি আছে তেওঁলোকক মই এটা কথা ক'বলৈ বিচাৰিছোঁ। কাৰণ এতিয়া গৰম দিন, যিসকলে ৰানিঙত ফিল্ডত আহে তেওঁলোকে এটা লগত পানী বটল লৈ আহিব। কাৰণ গলটো আমাৰ যেতিয়া ৰানিং কৰি উঠোঁ তেতিয়া ঘামটো অতি সোনকালে ওলাই যায়, ফলত আমাৰ গলটো শুকাই যায়। কাৰণ ৰানিং কৰাৰ পিছত যদি অলপ পানী খাই দিয়া হয়, গলটো যদি অলপ তিতাই দিয়া হয় বা ভিজাই দিয়া হয়, তেতিয়া আমাৰ দেহাত অলপ এনাৰ্জি পোৱা যায়। গতিকে গাইজ, যিসকলে বৰ্তমান ৰানিঙৰ কাৰণে ফিল্ডত আহে তেওঁলোকৰ লগত এটাকৈ পানী বটল লৈ আহিব। গাইজ, দৌৰাটো বৰ কষ্ট, গতিকে যিমান কষ্ট হ'লেও আমি কৰিবই লাগিব। গতিকে আমাৰ ফিল্ডত আহিলোঁ, ৰানিং কৰিলোঁ, প্ৰচেছ মানে মাৰিলোঁ, ব্যায়ামখিনি কৰিলোঁ। এতিয়া ঘৰত যাব ওলাইছোঁ। মই বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ কাৰণে দৌৰি আছোঁ। গতিকে এইখন ফিল্ডত ইণ্ডিয়ান আৰ্মিৰ কাৰণে দৌৰিবলৈ হ'লে সম্পূৰ্ণ 5 পাক দাঁড়িব লাগিব। আৰু যদি পুলিচৰ কাৰণে দাঁড়িব লাগে তেতিয়াহ'লে সম্পূৰ্ণ 10 পাক দাঁড়িব লাগিব। কাৰণ আমাৰ ইয়াত ফিল্ডখনত 400তকৈ কম আছে। গতিকে আমাৰ অলপ কষ্ট হয়, কাৰণ আমি আৰ্মিত ৰানিং কৰিবলৈ গ'লে আমাক 4 পাক দিয়ে আৰু ইয়াতে 5 পাক হয় কাৰণে অলপ ৰানিঙত টাইমটো ইফাল সিফাল হয়। গতিকে কি কৰিব গাইজ, তাৰমানে আৰু 400 হোৱা ফিল্ড আমাৰ ওচৰে পাঁজৰে নাই, এইখনতে আহিব লাগে। গতিকে চাকৰি কৰিলে অলপ কষ্ট কৰিবই লাগিব। আমাৰ ফিল্ডখনৰ লগতে এটা শিৱ মূৰ্তি আছে বা শিৱৰ মন্দিৰ আছে। গাইজ, এইটো শিৱ মন্দিৰৰ তাৎপৰ্য আছে। মানে এইখন ফিল্ডৰ পৰা ইণ্টাৰভিউ যিমানে দিছে, প্ৰত্যেক ইণ্টাৰভিউ এজন নহয় এজন ল'ৰাই পাছ কৰিছে। গতিকে ভগৱানে চকু মেলি চালে আমাৰো এদিন হ'ব বুলি আশা কৰিয়ে বৰ্তমান ফিল্ডখনত দৌৰি আছোঁ। গতিকে ভগৱানে চেষ্টা কৰি যদি অলপ দিব বুলি আশা কৰিয়ে বৰ্তমান কষ্ট কৰি আছোঁ। গতিকে যিমানে নহওক নোপোৱালৈ কষ্ট কৰি যাম। গতিকে এতিয়া আমি ফিল্ডৰ পৰা চিধা ওলাই দিম, ওলাই কিনে ঘৰত যাম। ঘৰৰ পৰা মই আকৌ মঙলদৈ যাব লাগিব, কাৰণ মোৰ মঙলদৈত লেবৰেটৰী কাম কৰোঁ, তাত আকৌ কাম কৰিব লাগিব। যদি সময় পাওঁ আকৌ ভাটিবেলা আহোঁ ইয়াতে ৰানিং কৰিব, প্ৰেক্টিছ কৰিব। গতিকে সময় নাপালে অহা নহয়। গতিকে যিমান পাৰোঁ চেষ্টা কৰোঁ আহিব। কোনোবা দিনা তাৰমানে বৰষুণো দি থাকেতো, বৰ্তমান বৰষুণ দিয়াৰ ফলতো আমি আহিব নোৱাৰোঁ। গাইজ, এতিয়া আমি ফিল্ডৰ পৰা যাবলৈ ওলাইছোঁ। আমাৰ এতিয়া ফিল্ডৰ পৰা যাম, ফিল্ডৰ পৰা গৈ নিজৰ কাম কৰিম। যদি পাৰোঁ আকৌ ভাটিবলৈ আহিবলৈ চেষ্টা কৰিম। আৰু এইকেইদিন বৰষুণ দি আছে, আজি ৰ'দ দিছে, কি হয় নাজানো। ৰ'দ দিলে ভাল, কাৰণ আৰু ইণ্টাৰভিউলৈকে বেছি দিন নাই। আপোনালোকক দেখাম ইণ্টাৰভিউত মই যোৱাৰ প্ৰচেছ, ক'ত হ'ব মোৰ ইণ্টাৰভিউ আৰু কিমান তাৰিখে হ'ব, আপোনালোকক সকলো কথা ক'ম যিদিনা মই ইণ্টাৰভিউ দিব যাম। ৰানিং কৰি আহি গা পা ধুই ভাত পানী খাই মঙলদৈলৈকে যাব ওলালোঁ। এয়া মই মঙলদৈলৈকে যাই আছোঁ। আমি যদি মঙলদৈ বা টংলা যাব লগা হয় তেতিয়াহ'লে আমি সদায় কলাগাঁৱৰ হৈ যাব লাগে। এতিয়া মই মঙলদৈত যাই আছোঁ। এতিয়া অন্দিনাৰ দৰে মই আজি চাইকেলখন কলাগাঁৱত থ'ম, তাৰ পৰা গাড়ীত যাম, নহ'লে এজন লগ আহি আছে, সি আৰু বাইকত হ'লেও যাম তাৰমানে। আৰু আমাৰ মেইন ৰাস্তাটো হ'ল কলাগাঁৱৰ কুৰ্দু চকৰ পৰা ভকতপাৰালৈ যাব পাৰি এইটো ৰাস্তা দি, আৰু এইটোৱে হ'ল আমাৰ মেইন ৰাস্তা। কোনদিনা য'ত থওঁ আজি তাতে চাইকেলখন থলোঁ। এতিয়া মোৰ লগজন আহি আছে, ফোন কৰিছিলোঁ তাক।
সিয়াৰ বাইকতে যাম। মই অলপ টাইম সিয়াৰ কাৰণে ৰখি দিওঁ। গাইজ ফাইনেলি ৰখি থাকোঁতে মোৰ লোকজন আহি পেলা আৰু সিয়াৰ মই বাইকত উঠি দিলোঁ। এতিয়া আমি দুয়োজনে মঙলদৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম মঙলদৈ মই ক'ত কাম কৰোঁ। তেতিয়া গম পাব আপোনালোকে মই মঙলদৈত কি কাম কৰি বৰ্তমান আছোঁ আৰু কোনখিনি জেগাত কাম কৰোঁ আপোনালোকক মই চব বুজাই ক'ম। গাইজ মানে মঙলদৈত মই সদায় দিনা আহোঁতে ইয়াতে এটা সেৱা কৰোঁ। মানে আগত এটা মন্দিৰ আছে, ৰক্ষাকালী মন্দিৰ, সেইটোত সদায় দিনে এটা সেৱা কৰি লওঁ। কাৰণ ভগৱানৰ আশীৰ্বাদ বিচাৰোঁ সদায় দিনে। কাৰণ ভগৱান থাকিলেহে আমি থাকিব পাৰিম। ভগৱানে আমাৰ মেইন, হয়নে নহয়? আমি এতিয়া বৰকলীয়া চক পাৰ হৈ জাবিৰিকুছি চক পালোঁ। এইফালে আমি মঙলদৈত যোৱা দুটা ৰাস্তা পায়। মই যিটো ৰাস্তা দেখাই দিছোঁ এই ৰাস্তাটো দি গ'লে ৰামহৰি চকেদি যাব লাগে আৰু সিফালে গ'লে বহুত ৰাস্তা বেয়া কাৰণে আমি নগৰবাহী চক হৈ আহিছোঁ। ইফালে ৰাস্তাটো ভাল, নতুনকৈ বনাইছে, যায়ো ভাল লাগে। গতিকে ইফালে গ'লে আৰু ইফালে গ'লে টাইমটো কম হয়, ইফালে গ'লে বহুত টাইমটো বেছি লাগি যায়। গতিকে আমি ভাল ৰাস্তা দি এতিয়া আমি গৈ আছোঁ মঙলদৈ। গাইজ মঙলদৈ পাবা আৰু বেছি টাইম নাই, প্ৰায় আধামান পালৈ আহি। আমাৰ এতিয়া দেখিছানে পিছফালে গোটাই হাল বাই থৈছে পথাৰবিলাকত। মানে ধান খেতি ৰোৱাৰ টাইমটো এতিয়া। আমি গাঁৱৰ মানুহ ধান খেতি ৰুবই লাগিব, কাৰণ ধান ৰুলেহে আমি ভাত খাব পাৰিম। আৰু দৰকাৰ হ'লে তাৰমানে পইচা যেতিয়া আমাৰ দৰকাৰ হয় তেতিয়া অলপ বেছি কিনে আমি ঘৰৰ কামবিলাক কৰিব পাৰোঁ, হয় নহয় গাইজ? আৰু কি কৰিবি, আমি গাঁৱৰ মানুহ, খেতিয়ে মেইন। খেতি নকৰিলে আমাৰ ভাত ক'ৰপৰা পাম, হয়নে নহয় গাইজ? এইবাৰ এটা কথা বেয়া লাগছে, মই পথাৰত খেতি কৰিবলৈ নামিব পৰা নাই মোৰ কামৰ কাৰণে। দেউতা আৰু ভাইটিয়ে লাগি আছে, গতিকে আমিও বেছি নকৰোঁ, অলপমান খেতি কৰোঁ আৰু। আহি আমি নগৰবাহী চক পালোঁ। এয়া আপোনালোকে আগত নগৰবাহী চক চাওক। আৰু মঙলদৈ পাবলৈকে নগৰবাহী চকৰ পৰা 4-5 কিলোমিটাৰ হয় চাগে। মই ইমান ডিষ্টেঞ্চটো ক'ব নাজানো, কিন্তু মঙলদৈ ইয়াৰ পৰা পাই এইটো চাওক নগৰবাহী চক। নগৰবাহী চকক পাঁচ আলিও বুলি কোৱা হয়, কাৰণ নগৰবাহী চকৰ পৰা 5টা ৰাস্তা আছে, তাৰমানে ইফালে যাওঁ, সেইকাৰণে 5 আলি বুলি কয় নগৰবাহী চকক। ফাইনেলি আহি পালোঁ মঙলদৈ মেইন ৰাস্তা। এইটো তেজপুৰ যোৱাৰ ৰাস্তা। মই এতিয়া চাবি আনিব যাম আৰু 5 আগষ্ট তাৰিখে গান্ধী মৈদামত ইয়াত জুবিন গাৰ্গ আহি আছে। আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰে 5 আগষ্টত জুবিন গাৰ্গ। আৰু মই কাম কৰা ৰুমটোলৈকে বেছি নাই, মই এতিয়া চাবি আনিব যাম, ৰুমটো খুলিব। মই চাবিটো মোৰ মেইন মালিকৰ হাতত দি থৈ যাওঁ, তাৰপৰা মই চাবিটো আনি আছোঁ। গতিকে আপোনালোকে আহি থাকক। মই চাবিটো লৈ ল'লোঁ আৰু বেছি টাইম নাই, অলপমান আছে। অলপমান গ'লে মই মোৰ অফিচটো পাম। আৰু গাইজ যদি কিছুমান মেডিকেলৰ ক্ষেত্ৰত আপোনালোকে অসুবিধাত পৰে তেতিয়াহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে, বা কমেণ্টত আপোনালোকৰ যদি অসুবিধা হয় অসুবিধাবোৰ মোক লিখি আপোনালোকে দিব পাৰে। মই পাৰিলে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু কি ক'ম গাইজ, মানে মেডিকেলত বেমাৰ হৈ থাকে মানুহবিলাকৰ, গতিকে যিমান পাৰোঁ সিমানখিনি মই সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু অলপমান গ'লে মোৰ অফিচটো পাম, গতিকে আপোনালোকে মোৰ অফিচটো যাই একেবাৰে আপোনালোকক লগ পাম। য'ত দৰং এক্সৰে লিখা আছে সেইটোৱে মোৰ অফিচ হয়। এতিয়া মই ইয়াতে ৰখি দিম, আপোনালোকে একেবাৰে ওপৰত আপোনালোকে মোক দেখা পাব। গাইজ ফাইনেলি মই পালোঁ আহি মই কাম কৰা অফিচ ৰুম, বা মই যিটো অফিচত কাম কৰা সেই ৰুমটো পালোঁ আহি। কাম ইয়াতে কৰা হয়, এইটোৱে হ'ল মোৰ অফিচ। ইয়াতে কৰা হয় এক্সৰে আৰু আমাৰ লেবৰেটৰী কামবিলাক। চাওক মই কাম কৰা ৰুমটো এবাৰ কেনেকুৱা হয়। যিটো মই অফিচত কাম কৰোঁ এইটোৱে হ'ল সেইটো অফিচ। এইটো হ'ল এক্সৰে ৰুম। ইয়াতে ফেচিলিটি তামাম দিছে গাইজ। এয়া আপোনালোকে AC আছে, ইফালে পেচাব ৰুম, টয়লেট একেলগে আছে আৰু বেলেগত যাব নালাগে। কিন্তু ৰুমটোত কাম কৰি বিৰাট ভাল লাগে, ঠাণ্ডা পৰি থাকেতো। আৰু গাইজ এয়া পেচেণ্টবিলাকত বহা হয়, এইটো মোৰ ৰিচিপশ্যন, মানে পেচেণ্টবিলাক আহিলে ইয়াত এণ্ট্ৰি কৰা হয়। আৰু ইফালে আছে আমাৰ পেচেণ্টবিলাক বহিয়া জাগাটো, এইবিলাক জাগাত পেচেণ্টবিলাক বহিব দিয়া হয়। আৰু গাইজ এক্সৰে চেণ্টাৰৰ ওপৰতে আছাম পেৰামেডিকেল ইনষ্টিটিউট নামৰ এখন কলেজ আছে, য'ত শিকোৱা হয় লেবৰেটৰী আৰু ৰেডিঅ'লজি। যদি কোনোবাই লেবৰেটৰী বা ৰেডিঅ'লজি পঢ়িম বুলি ভাবিছে তেওঁলোকক আহি আমাৰ বৰ্তমান এডমিশ্যন হৈ আছেতো, গতিকে এডমিশ্যন ল'ব পাৰে। গতিকে মই আপোনালোকক আছাম পেৰামেডিকেল ইনষ্টিটিউটখন দেখুৱাবলৈ মই আপোনালোকক লৈ গৈ আছোঁ।
এইখনেই হ'ল আমাৰ এছাম পেৰামেডিকেল ইনষ্টিটিউট। মই কাম কৰা অফিচটো হ'ল মংগলদৈ পলিক্লিনিকৰ সন্মুখত, দৰং এক্স-ৰে। যদি কাৰোবাৰ এক্স-ৰে কৰিব লগা থাকে বা ব্লাড পৰীক্ষা কৰিব লগা থাকে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকক কমত কৰাই দিম। লগতে আমাৰ ইয়াত আপোনালোকক যিমান পাৰোঁ সিমানে আমি চেষ্টা কৰিম আপোনালোকৰ কামবোৰ সহজ কৰি দিব। গতিকে যদি কিছুমান কাম মেডিকেলৰ লগত থাকে, যদি কিছুমানৰ হোম কালেকশ্যন কৰিব লাগে মোক কমেণ্ট কৰিব, আমি ব্যৱস্থা কৰি দিম। কাম আমাৰ শেষে হ'ল। এতিয়া বেগ ল'লোঁ। এতিয়া ফেন লাইট চব বন্ধ কৰি, অফিচ বন্ধ কৰি ঘৰত যাম। গতিকে লগ পাই আছোঁ আপোনালোকক ঘৰত যাওঁতে মাজত। অফিচটো আজি অলপ সোনকালকৈ বন্ধ কৰিলোঁ। বন্ধ কৰি উঠি কিবা অলপ খালোঁ, মানে ভোকো লাগি আছিলতো। খাই কিনে এতিয়া আমি আহি পালোঁ কলাইগাঁও, আৰু অলপমান গ'লে আমি কলাইগাঁও পাম। গাইছ, আজি মই দিনটোত ক'ত কি কৰিলোঁ সেইখিনি ভ্লগছ আপোনালোকৰ আগত দি দিলোঁ। এয়া হৈছে মোৰ দিনটোত প্ৰায়ভাগ মই কি কাম কৰোঁ সেইটো আপোনালোকৰ আগত আজি মই দেখুৱাই দিলোঁ। এয়াই হৈছে মোৰ কাম। জনে মোক ইয়াতে থৈ কিনে গ'ল, তেওঁ সি ঘৰত। কালি আকৌ আহিম, মানে সিও আহিব, ময়ো যাম কামত। গতিকে মোৰ আজি দিনটোৰ ব্লগছ ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।